পকৰাকেইটা লুটিয়াই দি অকণমান সময় এইখিনি ভাজিব লাগিব। দেখিবলৈ পাইছে এইখিনি প্ৰায় হৈ গৈছে। এইখিনি মই এতিয়া নমাই লৈছোঁ। আপোনাক চিলি চিকেন বনোৱাই দেখাম। এতিয়া মই ইয়াতে নহৰু কেইটামান দি দিছোঁ আৰু কেঁচা জলকীয়া দুটা কাটি লৈছোঁ। এতিয়া মই ইয়াতে পিঁয়াজ দুটা সৰু সৰুকৈ, বেছি ডাঙৰ টুকুৰা কৰিব নালাগে। বেছি সময় এইখিনি ভাজিব নালাগে, অকণমান ভাজিব লাগিব। অকণমান ভাজি লোৱাৰ পিছত ইয়াতে মই কেপচিকাম দুটা সৰু সৰুকৈ কাটি লৈছিলোঁ। এতিয়া 1 চামুচ মই সয়া চচ দি দিছোঁ। ভিনেগাৰ দি দিছোঁ আধা চামুচ। ভালদৰে লৰাই দিব লাগিব। এতিয়া ইয়াতে মই নিমখ দি দিছোঁ। নিমখ বেছি নিদিওঁ কাৰণ খোৱাৰ পিছত নিমখ থাকে। এতিয়া ইয়াতে মই টমেটো কেচাপ দি দিছোঁ। দি ভালদৰে লৰাই দিম। এতিয়া চিকেন পকৰাখিনি মই এনেকৈ সৰু সৰু টুকুৰা কাটি লৈছিলোঁ, দেখিবলৈ যাতে ভাল লাগে। আপোনালোকে নাকাটিবও পাৰে ইচ্ছা কৰিলে। দেখিবলৈ পাইছে, দেখিবলৈ খুব ধুনীয়া লাগিছে। খাওঁ খাওঁ লাগিছেনে বাৰু? ট্ৰাই কৰি চাবচোন, কমেণ্টত জনাব। ইয়াতে মই এতিয়া জলকীয়া গুড়ি দি দিছোঁ।